মঞ্চত শ্ৰেষ্ঠ বিহুৱা সন্মান বুটলিবলৈ সক্ষম হোৱা বিভিন্ন বিহু মঞ্চত দুদু বৰঠাকুৰ ডাঙৰীয়া আমি দুদু বৰঠাকুৰ ডাঙৰীয়াৰ বিহুমূলীয়া উলং আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাংমাই গাঁও ৰাইজ তথা এই মঞ্চখন ধুনীয়াকৈ তোলা সমূহ উদ্যোক্তা সভাপতি সম্পাদকক প্ৰমুখ্য কৰি সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ। আমি আপোনালোকক প্ৰথমে গুৰুৱে শিকোৱা পূজা অকণ কৰিম, এটা পালাচে বজাম, বেছি দেৰি নকৰোঁ, সময় বহুত হৈ গৈছে। নিৰঞ্জন অনন্ত সজ্জাৰ প্ৰভু কহিলা হয়ন হয়ন কয়া উঠি জাগে বহিলা নিশ্চাৰ কণ্ঠবোৰ চাৰি বেদ ভৈলা ঐ টং 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 সৰস্বতী নিৰ্মল বৰ্ণ ৰত্নে বিভূষিতা কুণ্ডল কৰ্ণ গজমতী মুকুতাৰ গজমতী হাঁ দিয়া মাতৃ আমাক বিদ্যাৰ ভাৰ ঐ সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী ঐ আমি বোলো আহাই ঐ শিখনি হাতে পাহৰ মাতি এয়া শুনা মোক ভুলে ক'ব কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কবি মোৰ কথা কবি শুনক ভুল গোৱা চালো নাই ঐ আনন্দে নহন্দে পৰমানন্দে সীতে গোবিন্দে জয় জয় ৰাম আনন্দে নহন্দে পৰমানন্দে সীতে গোবিন্দে জয় জয় ৰাম আনন্দে নহন্দে পৰমানন্দে সীতে গোবিন্দে জয় জয় আনন্দে নহন্দে পৰমানন্দে সীতে গোবিন্দে জয় জয় গুৰুৰ পৰা শিকিছিলোঁ মাননী হাতখন মোৰ প্ৰয়াত দুজন গুৰু আমাৰ সমাজত নাই বিখ্যাত ঢুলীয়া পুষ্পেন্দ্ৰ গগৈদেৱ আমাৰ শিৱসাগৰ আছিলে নুমল বৰাদেৱ
আমাৰ গাঁও ডেৰগাঁও আছিলে তেওঁৰ পৰা শিকিছিলোঁ মই যিমান পাৰোঁ চেষ্টা কৰি শিকিছিলোঁ কিন্তু বহু বছৰ এইবিলাক কৰা নাছিলোঁ মই পূজা এতিয়া যিমান পাৰোঁ চেষ্টা কৰিছোঁ মানুহে হাত বজাবলৈ শুনি সৰ্বজনই আমাৰে বচন আনন্দীৰ হাতখনি বজামে শুনি সৰ্বজনই আমাৰে বচন মাননীৰ হাতখনি গহা গামেতি সৰগত আছিলে কমিন বিষৰ গুটি মুনি নাৰদে পাই আনিছিল ব্ৰহ্মাৱে স্বয়ং নিৰ্দেশ হৈ দিয়ে বৰ্তমান আমি এতিয়া ওচৰত আছে ক'ত আছে আমি নিৰ্দেশ দিওঁ ব্ৰহ্মা হাতে দিলে ব্ৰহ্মাই পাই সেই গোটেই পৃথিৱীত চালে মধ্যমাতি গুৱা পাতি উৎপত্তি হলে উৎপত্তি পুৰণ ভোজন ভজন ভ্ৰমণ চাৰি মুঠি জীৱ মধ্যমাতি গুৱা পাতি উৎপত্তি হলে গছ মধ্যে তামোল থুকি লতা মধ্যে পাণ পাণ আমাৰ তামোল খাই পাণ দেই লতা গছ মধ্যে তামোল থুকি লতা মধ্যে পাণ সৰগৰি বিবাহতে ঘমা 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 কবি আকৌ কব ঘমা 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 কবি তাকু গুটু ঘিন ঘিন তাকু গুটু ঘিন কবি তাকু গুটু ঘিন ঘিন তাকু গুটু ঘিন ঘিনাও মানুহ নমাও মোৰ মৰমত ধৰিলে ক'ব ভিনি দেখি যাওঁ ইয়াত ধৰ পৰা না শুনিব নাজি তৰা ফুল ফুলিব নাজি তৰা ফুল ফুলিব
কি ফুল ফুলিব বতৰ নাজি তৰা কি ফুল ফুলিব বতৰ নাজি তৰা কি ফুল ফুলিব বতৰ নাজি তৰা কি ফুল ফুলিব 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 তগৰ ফুলিলে চম্পাও ফুলিলে তগৰ ফুলিলে চম্পাও ফুলিলে বাৰীত পাতিছে তগৰ ফুলিলে ফুলিও মাতিলে তগৰ ফুলিলে ফুলিও মাতিলে বেদ বাৰীত পাতিছে কিছু ৰাতি 12 বাজিব হ'ল ঠিক নাই এতিয়া আপুনি ৰাখি দিয়ক তালযোৰ ঠিক আছে আমি আকৌ পাইছো এ ভোলানাথ মাহানিকি মধুৰী হাতে ভোলানাথ মাহানিকি মধুৰী গাবলৈ বহুত মন আছিলে কিন্তু সময়টো যথেষ্ট হৈছে বহুত ৰাইজ হৈ আছে আমি অকণমান ইয়াত বিহু দেখাম ৰাইজসকলে বেয়া পাব নি বাৰু আমি এটা চিনাকি পৰ্বটো কৰি দিছোঁ আমি মোৰ লগত সংগত কৰা বাওঁহাতে শ্ৰেষ্ঠ বিহুৱা পংকজ গোহাঁইদেৱ এসময়ৰ শ্ৰেষ্ঠ বিহুৱা আমি 10 বছৰৰ পৰা বিহু প্ৰেক্টিছ নাই কৰা আমি কৰিছিলোঁ আগতে যিকিনো সোঁহাতে আছে মোৰ ভাতৃপ্ৰতিম বিহুৱা শান্তু ভট্ট और निश्चय का ढोल बजा থকা মোৰে কি বুলি কম এতিয়া মোৰে যে লৰা বুলি কৈছো লৰা আছে নহয় বাও মোৰে গুৰু মানে গুৰু শিষ্য মে একেলগে বজাই আছো এতিয়া মোৰে শিষ্য নয়ন গগৈ আমি একেলগে গোটেই মঞ্চত কৰি থাকোতে কৰি আছো তাৰ মাজে আমি এগৰাকী বিহু আহিব এতিয়া